হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মই কংকনাই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি যাম দেওপানী থান। আমাৰ লগত আজি মা, পাপা, কালু খুৰা, সৰু মামা, বা এজনী। আমি গৈ আছো। গাড়ীত গৈ গৈ মই আমনি পাইছো, বহুত দূৰ। অৱশেষত আমি দেওপানী পালোহি। পাপাই শৰাইখন দিম বুলি ভাবি থৈছিলে, সেইভাবে আজি ওলাই আহিলো। আহি দেখিলো ইমান দীঘলীয়া লাইন। আমিও লাইনত থিয় হলো। আজি দেওবাৰ আছিল যে বহুত মানুহ ভিৰ হৈ আছিল। আমাৰ আগত আৰু পিছত কিমান মানুহ, এইবোৰ দেখিছানে কিমান মানুহ। চবে শৰাই দিবৰ কাৰণে এদৰে ৰৈ আছে। লাহে লাহে আমিও ওচৰ পাইছোহি। এইবোৰ পাৰ চৰাই। মন্দিৰত এনেদৰে দি দিছে, শৰাই আগবঢ়োৱা হ'ল। মই খুৰা আমি এনেদৰে কথা পাতি আছো। অলপ জাগাবোৰ চাব গলো, কিনাৰত মানুহবোৰে বহি আছে। চবে উঠা দেখি এইদৰে খলাখনত উঠি গলো। পাপা চাই সকলোবোৰ দেখি পায়। আমি যোৱাত দেৰি হৈছিল আৰু লাইন পাতি থকা বাবে মন্দিৰৰ পৰা আমি সোনকালে ওলালো। এতিয়া আমি চাব গৈ আছো গৰম পানী। প্ৰথমতে কাটিলো ৰব, সকলোবোৰ সোমাই গলো। চাও ষ্টেপ গীতা ইমান ওখ ওখ। আমি খিনি শুই চালো, সঁচাই গৰম আছিল।
কি আচৰিত আমি গৈ আছো পাৰ্কলে ৰ'ব দলংখন দেখা পাইছো দলংখনত উঠি চাও দলংখন কেনেদৰে লৈ আছো চাওকচোন বাহঁতৰ পুৰা দলংখন জোকাৰিছে আইতাজনে থৈ থৈ পাৰ হৈছে দলংখনত দিনটো জ্বলি থাকিব মন গৈছিল আহিবলৈ মন যোৱা নাছিল খোৱা বাবে গুচি আহিলো আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ বাই বাই